তথাপিতো মোৰ কাৰণে বহুত ডাঙৰ আছিলে সেই মুহূৰ্তটো। আৰু বেয়া লগা মুহূৰ্ত বুলি ক'লে যেতিয়াই মই এটা গান মোৰ ফালৰ পৰা ফুল্লি দিব নোৱাৰোঁ, যেতিয়াই মই গানটো ইমান ভালদৰে গাব নোৱাৰোঁ আৰু অডিয়েঞ্চেও ইমান ভাল নাপায় শুনি, তেতিয়া মোৰ কাৰণে সেইটো বেয়া লগা মুহূৰ্ত। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মিষ্টাৰ ৰূপজ্যোতি। আপোনালোকক স্বাগতম জনাইছোঁ লেটছ হেভ এ লিটল বিকৰ ফাৰ্ষ্ট এপিছডৰ পাৰ্ট 2 লৈ। তোমাক স্বাগতম জনাইছোঁ লেটছ হেভ এ লিটল বিকৰ ফাৰ্ষ্ট এপিছডৰ পাৰ্ট 2 লৈ। ধন্যবাদ। তুমি বৰ্তমান কিহত ব্যস্ত? তোমাৰ বৰ্তমান আপকামিং প্লেনিং কি আৰু ফিউচাৰ প্লেনিং কি গানৰ ক্ষেত্ৰত? ৰিচেণ্টলি মই এটি ভজন ৰিলিজ কৰিছিলোঁ। ভজনটি অৰিজিনেলি অনুপ জলোটাজীয়ে পাৰফৰ্ম কৰিছিলে আৰু ভজনটি মীৰা ভজন এচি লাগি লগন। আৰু সেই ভজনটি ইনগ্ৰেশ্যন হৈ গ'ল প্ৰাগনিজৰ কাৰ্যালয়ত। সেই গীতটিৰ পিছত মই আন এটি প্ৰজেক্ট লৈ সাজু হৈ আছোঁ। নতুন গীত এটি হয়তো আপোনালোকে শুনিবলৈ পাব। তাকে লৈ যুঁজা চলি আছে। আৰু ফিউচাৰ প্লেনিং বুলি ক'লে মোৰ ফিউচাৰ প্লেনিং ইমান মই একো ভাবি থোৱা নাই যে মই এনেকৈ গৈ মেলি এনেকৈ পঢ়ি এনেকৈ এগৰাকী গায়িকা বনিম। মই অকল ইমানেই ভাবি থৈছোঁ যে যদি মই ইন ফিউচাৰ গান গাই থাকোঁ বা ইন ফিউচাৰ মই যদি ইয়াতকৈও ভালকৈ গান গাব পাৰোঁ, তেতিয়া আশা কৰিছোঁ যে মই এগৰাকী ইণ্ডিপেণ্ডেণ্ট আৰ্টিষ্ট বনিব পাৰোঁ। আৰু ইণ্ডিপেণ্ডেণ্ট আৰ্টিষ্ট বনি এগৰাকী এনেকুৱা ধৰণৰ আৰ্টিষ্ট বনিব বিচাৰোঁ যাক মানুহে শুনিবলৈ বিচাৰে, যাৰ মাতটো শুনিবলৈ মানুহে বিচাৰে। তো তেনেকুৱা এগৰাকী আৰ্টিষ্ট বনিবলৈ মোৰ চেষ্টা কৰিম মই। তোমাৰ অভিজ্ঞতা, তুমিতো চাৰেগামাতো গৈছা আৰু জংঘলটো গৈছা, তাত তোমাৰ অভিজ্ঞতাবিলাক কেনেকুৱা? অভিজ্ঞতা বুলি ক'লে চবতকৈ ডাঙৰ অভিজ্ঞতা মোক ঝংকাৰে দিলে। ইভেন দো চাৰেগামাপাতো ঝংকাৰতকৈ ডাঙৰ এটা প্লেটফৰ্ম হয়, তথাপিতো ঝংকাৰৰ নামটো মই কিয় লৈছোঁ, কাৰণ ঝংকাৰত যেতিয়া মই প্ৰথম যাওঁ তেতিয়া মই গানৰ বিষয়ে বেছি একো নাজানিছিলোঁ। তেতিয়া ক্লাছ 4 মান আছিলোঁ। তাৰ কাৰণে অডিশ্যনৰ কাৰণে আমাক কৈছিলে। মই তেতিয়া গান এটা ৰেকৰ্ড কৰি অডিশ্যনৰ কাৰণে পঠিয়াইছিলোঁ। ক্লাছ 6 মানত তাৰ ৰিজাল্টছবোৰ আহিছিলে আৰু কৈছিলে যে মই চিলেক্টেড। তো তাৰ নেক্সট অডিশ্যনটো দিবলৈ গুৱাহাটী যাব লাগিব। গুৱাহাটীলৈ গ'লোঁ। তেতিয়া মই গান গালোঁ। গান গাই মই ছেকেণ্ড ৰাউণ্ডত ওলাই আহিছিলোঁ ঝংকাৰৰ পৰা। যেতিয়া মই থিয়েটাৰ ৰাউণ্ড পাৰ হৈ যাওঁ আৰু ফাৰ্ষ্ট ৰাউণ্ড যেতিয়া মই পাৰ হৈ ছেকেণ্ড ৰাউণ্ড পাওঁগৈ, ছেকেণ্ড ৰাউণ্ডৰ মানে কি হৈছিলে, আমাৰ ছেকেণ্ড ৰাউণ্ডত দুটা গান গাবলগীয়া হৈছিলে। ফাৰ্ষ্ট গানটো মই যেতিয়া ছেকেণ্ড ৰাউণ্ডৰ গাইছিলোঁ তেতিয়া মোৰ খুব বেয়া হৈছিলে ছেকেণ্ড ৰাউণ্ডৰ ফাৰ্ষ্ট গানটো। তো সেই ফাৰ্ষ্ট গানটো যেতিয়া মোৰ বেয়া হৈ গৈছিলে, জাজে যেতিয়া মোৰ ভুলখিনি আঙুলিয়াই দিছিলে, এনেকৈ এইখিনি কৰিবলগীয়া হৈছিলে, মোৰ ভুলত মই এনেকৈ গালোঁ। তো সেইকাৰণে যেতিয়া মই ফাৰ্ষ্ট গানটো গাই মই ৰিয়েলাইজ কৰিলোঁ যে একচুৱেলি গানবোৰ ইমান সহজ নহয় গাবলৈ। মানে লাইক আমি যিমান সহজ বুলি তেতিয়ালৈকে মই যিমান সহজ বুলি ভাবিছিলোঁ, সিমান সহজ নহয় গান গোৱাটো। গান এটাৰ বহুতখিনি কথা থাকে যোনখিনি আমি মনত ৰাখি ল'ব লাগে গোৱাৰ আগতে। সেই যেতিয়া মই ছেকেণ্ড ৰাউণ্ডৰ ফাৰ্ষ্ট গানটো ভুল কৰিছিলোঁ গাই, তেতিয়া ভাবিলোঁ যে ইমান কষ্ট কৰিলেই নহ'ব, ইয়াতকৈও বহুত কষ্ট কৰিব লাগিব মই গানত, যদি মই সঁচাকৈ এগৰাকী গায়িকা হ'ব বিচাৰোঁ। সেয়েহে যেতিয়া মই সেই ফাৰ্ষ্ট গানটো ভুল কৰিছিলোঁ, তেতিয়া মোৰ যোনটো ৰিয়েলাইজেশ্যন হৈছিলে, সেইটো ৰিয়েলাইজেশ্যনে মোক পিছলৈ মানে মই গম পালোঁ যে সেইটো ৰিয়েলাইজ হোৱাৰ কাৰণে মোৰ অলপ হ'লেও আগতকৈ উন্নত হ'লোঁ মই। যেতিয়া মই ছেকেণ্ড ৰাউণ্ডত আউট হৈ যাওঁ, ছেকেণ্ড ৰাউণ্ডত আউট হৈ যোৱাৰ পিছত আমাৰ কেইদিনমানৰ পিছতে যেতিয়া মই যোৰহাট আহোঁ গুৱাহাটীৰ পৰা, তেতিয়া মানে কেইদিনমানৰ পিছতে আমাৰ অনাতাঁৰ শিল্পীয়ে পতা কম্পিটিশ্যন এটা পাতে, মানে সদায় পাতে প্ৰতি বছৰে। সেই বছৰো মানে ডেটটো পাইছিলেহি। তো মই সাজু হৈছিলোঁ কম্পিটিশ্যনটোলৈ।
মোৰ মনত আছে মই তৰালি শৰ্মা বাইদেউৰ আহিবা তুমি গীতটি গাইছিলোঁ আৰু গীতটি বহুত ধুনীয়া হৈছিলে। গীতটো মই মানে ভালদৰে পাৰফৰ্ম কৰিব পাৰিছিলোঁ, মানে মোৰ ফালৰ পৰা মই সেইটো কৈছোঁ। আৰু মই সেই কম্পিটিশ্যনটোত ফাৰ্ষ্ট প্ৰাইজো পাইছিলোঁ। আৰু তেতিয়া যেতিয়া মই ঝংকাৰৰ পৰা আহি সেই কম্পিটিশ্যনটো যেতিয়া মই জইন কৰোঁ, তেতিয়া মই ধৰিব পাৰোঁ ডিফাৰেঞ্চটো কি হ'ল, যে ঝংকাৰত যোনজনী আনিশা সোমাইছিলে আৰু ঝংকাৰৰ পৰা ওলাই আহিবা তুমি যোনজনী আনিশাই গাইছিলে, ডিফাৰেঞ্চ আছিলে। প্ৰথম যোৱা আনিশাজনীতকৈ এইজনী আনিশা এতিয়া সলনি হৈ গ'ল গানৰ ক্ষেত্ৰত। এতিয়া মই বুজি পাবলৈ ধৰিলোঁ লাহে লাহে যে এনেকে তেনেকে গালেহে এনেকে গানবোৰ ভাল হয়। সেয়েহে ঝংকাৰে মোক বহুত বেছি ডাঙৰ এক্সপিৰিয়েঞ্চ এটা দিছিলে, আৰু মোৰ কাৰণে টাৰ্ণিং পইণ্ট বুলি ক'লেও ভুল নহ'ব। হয়, আৰু তাৰপিছতে তাৰে এবছৰ দুবছৰমানৰ পিছত মই সাৰেগামাপা গৈছিলোঁ। সাৰেগামাপাত মই কলকাতালৈকে গৈছিলোঁ। গুৱাহাটীত মোৰ চিলেকশ্যন হৈ গৈছিলে, সেয়েহে মই কলকাতা গৈছিলোঁ। কলকাতাৰ পৰা আনফৰ্চুনেটলি মই আগবাঢ়িব নোৱাৰিলোঁ। তথাপিতো চেষ্টাটো সদায় কৰি যাম। আৰু অফক'ৰ্চ সাৰেগামাপাৰ প্লেটফৰ্মটোতো আমাৰ ষ্টেট লেভেল কম্পিটিশ্যনতকৈও ডাঙৰ। সেয়েহে সাৰেগামাপাৰ প্লেটফৰ্মত মই দেখিলোঁ যে হাজাৰ হাজাৰ কেণ্ডিডেট, তাৰে পৰা কমেও 20টামান চিলেক্ট কৰিছে। 20টাতকৈ কম হ'লেও মোৰ ইমান মনত নাই, কিন্তু বহুত কমখিনি চিলেক্ট কৰিছিলে, মই চিলেক্ট নাই হোৱা। আৰু সেইবাৰ মই বহুত ভয় কৰিছিলোঁ, সঁচা কথা ক'বলৈ গ'লে। সেয়েহে আজিও মোক পাপাই কয়, যদি তুমি সেইবাৰ ভয় নকৰিলাহেঁতেন, হয়তো তোমাৰ পাৰফৰ্মেঞ্চ তাতকৈ ভাল হ'ল, তুমি হয়তো মুম্বাই যাব পাৰিলাহেঁতেন। মুম্বাই পোৱাই মানে বহুত ডাঙৰ কথা। কলকাতাত যেতিয়া মই এলিমিনেট হওঁ, তেতিয়া মই দেখোঁ যে বহুত ভাল গাব লাগিব। মই যদি আগবাঢ়িব বিচাৰোঁ, বহুতখিনি কষ্ট কৰিব লাগিব, তেতিয়াহে কিবা না কিবা এটা হ'বগৈ। সেয়েহে মানে সেই দুটা প্লেটফৰ্মে মোক ইমানখিনি এক্সপিৰিয়েঞ্চ দিলে, সেইখিনিৰ পৰা এতিয়া মই লাহে লাহে আৰু শিকিবলৈতো বহুত কথা আছে। এতিয়া মোৰ যাত্ৰা আৰম্ভ হৈছে বুলি ক'লেও ভুল নহয়। আৰু সেয়েহে শিকাটো কেতিয়াও মানে অভাৱ নাই। মোৰ যাত্ৰা আৰম্ভ হৈছে, আৰু আশা কৰোঁ ভালদৰে শিকিবলৈ পাওঁ মই আৰু প্লেটফৰ্ম, আৰু এনেদৰে মানে অডিয়েঞ্চৰ ভালপোৱা এগৰাকী আৰ্টিষ্ট বনিব পাৰোঁ। তুমি লাইভ কম্পিটিশ্যনো কৰিছা আৰু অনলাইন কম্পিটিশ্যনো কৰিছা, তুমি তোমাৰ কাৰণে কোনটো উপযুক্ত বুলি ভাবা আৰু পাৰ্থক্যবোৰ কেনেকুৱা? মোৰ কাৰণে মই লাইভ পাৰফৰ্মেঞ্চটো বেছি উপযুক্ত বুলি ভাবোঁ, কাৰণ লাইভত আমাৰ মুখৰ আগত অডিয়েঞ্চ থাকে, জাজ থাকে, আৰু আমাৰ লগতে মিউজিক দাদাখিনিও থাকে ইনষ্ট্ৰুমেণ্টৰ। সেয়েহে মই ভাবোঁ লাইভ পাৰফৰ্মেঞ্চটো মোৰ কাৰণে বেছি উপযুক্ত, কাৰণ মই যেতিয়া এটা ভিডিঅ' ৰেকৰ্ড কৰোঁ, ভিডিঅ'টো ৰেকৰ্ড কৰোঁতে মই যেতিয়া এবাৰ ৰেকৰ্ড কৰি শুনো, তেতিয়া মই ভুল এটা পাওঁ। সেই ভুলটো পোৱাৰ পিছত মই আকৌ যেতিয়া নেক্সটবাৰ ৰেকৰ্ড কৰোঁ, সেইবাৰ আকৌ কেইটামান ভুল পাওঁ। সেইকাৰণে তেনেকৈ ভুল ওলাই গৈয়ে থাকে, তেতিয়ালৈকে মানে সন্তুষ্টই নহয়। আৰু তেতিয়ালৈকে কৰিয়ে থাকোঁ ভিডিঅ', সেইকাৰণে বহুত দেৰি লাগি যায় এটা গান কৰোঁতেই, কমেও কেতিয়াবা এদিন লাগি যায়। সেয়েহে লাইভ পাৰফৰ্মেঞ্চটো কৰোঁতে মোৰ কাৰণে বেছি উপযুক্ত বুলি ভাবোঁ। তোমাৰ এই গানৰ যাত্ৰাটোত আটাইতকৈ ভাল লগা আৰু আটাইতকৈ বেয়া লগা মুহূৰ্ত আছে নেকি? ভাল লগা মুহূৰ্ত আৰু বেয়া লগা মুহূৰ্ত আছে, চবৰে থাকে। মোৰ কাৰণে সঁচা কথা ক'বলৈ গ'লে ভাল লগা মুহূৰ্তটো হৈছে মই যেতিয়া ঝংকাৰ গৈছিলোঁ, তেতিয়া তাতে থিয়েটাৰ ৰাউণ্ড, মানে মেগা অডিশ্যন যোনটো আছিলে, সেইটো থিয়েটাৰ ৰাউণ্ড আছিলে। তাতে মই নতুন তোমাৰ স্বৰ্ণধানী গীতটি গাইছিলোঁ। আৰু সেই গীতটি গাই যেতিয়া মই চিলেকশ্যন পাইছিলোঁ, চিলেকশ্যন পোৱাৰ পিছত আমাক এডাল মেডেল দিয়ে, মেডেল আৰু চাৰ্টিফিকেট। সেই মেডেল আৰু চাৰ্টিফিকেট লৈ আমাক কৈছে, তোমালোকে সেইফালে কেমেৰা এটা আছে, তোমালোকে বাহিৰলৈ দৌৰি ওলাই যোৱা। আৰু সেই কেমেৰাটোৰ পিছফালে আমাৰ মানে পেৰেণ্টছ চব ৰখি আছিলে, মোৰ মাও ৰখি আছিলে। তো যেতিয়া মই ওলাই আহোঁ, এনেকৈ আমাক যেতিয়া দৌৰি আহিব কয়, তেতিয়া মই যোনটো মানে হাঁহি দেখোঁ, মোৰ মাৰ চকুত যোনটো ফূৰ্তি দেখোঁ, সেইটো দেখি মানে সেইবাৰ মোৰ সঁচাকৈ তেনেকুৱা লাগে যে তাৰ সমান মানে। তুমি যেতিয়া আমাক ইমানখিনি কথা জনালাই, তেতিয়াহ'লে তোমাৰ কণ্ঠ এটা গান শুনাবলৈ ভাল হ'ল হয়। নিশ্চয় এটা গান শুনাব বুলি আশা কৰিলোঁ। নিশ্চয়, তুমি যিহেতু অনুৰোধ কৰিছা, তেতিয়াহ'লে মই এটি মোৰ
খুবেই প্ৰিয় গীত তৰালি শৰ্মা বাইদেউৰ আহিবা তুমি সেই গীতটি গাবলৈকে চেষ্টা কৰিছোঁ। আহিবা তুমি যেতিয়া মৰমে আমাৰ সাগৰ বিচাৰিব সাগৰ বিচাৰিব সাগৰীয়াৰে সাগৰ বিচাৰিব। ধন্যবাদ। বা এই গানটো মোৰ বহুত ভাল লাগে আৰু তোমাক মই কি বুলি ধন্যবাদ দিম মই নিজে বিচাৰি পোৱা নাই কাৰণ তুমি মোৰ প্ৰথম গেষ্ট আৰু 2টা পাৰ্টতে তুমি মোক ইমানখিনি হেল্প কৰিলা চ' বহুত ধন্যবাদ থাকিল বা। তোমালৈ ধন্যবাদ থাকিলে আজি তুমি তোমাৰ অনুষ্ঠানত মোক এনেদৰে মাতিলা আৰু আমি এনেদৰে কিছু কথা বতৰা পাতিলো তাৰ বাবে অশেষ ধন্যবাদ তোমাকো। তুমি অকলে 7 লিটল বিগৰ পাৰ্ট 1 আৰু পাৰ্ট 2 চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু যদি কোনোবা পাৰ্ট 1 এতিয়ালৈকে চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে চাব আৰু ফাৰ্ষ্ট এপিছডটোত বহুত কিবা ভুল হ'ব পাৰে সকলোকে ক্ষমা কৰি দিবা আৰু কি ভুল হৈছে মোক কমেণ্ট কৰি জনাবা যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব চাই থাকিব মিষ্টাৰ ৰূপজ্যোতি আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।